Hello everyone, welcome to Learn Biology. আজি আমি হিউমেন হেল্থ এণ্ড ডিজিজ অৰ্থাৎ মানুহৰ স্বাস্থ্য আৰু ৰোগত থকা মেলেৰিয়া ৰোগৰ কথা আলোচনা কৰিম। এই টপিকটো পৰীক্ষাত সঘনাই আহি থকা দেখা যায়, সেইকাৰণে সকলোৱে মন দি পঢ়িবা। মেলেৰিয়া ইজ কজ বাই প্ৰটোজোন স্পেচিছ প্লাজমডিয়াম অৰ্থাৎ মেলেৰিয়া ৰোগ পৰজীৱী আৰ্দ্ৰ পানী প্লাজমডিয়ামৰ পৰা হয়। ই হৈছে এবিধ ৰক্ত পৰজীৱী। 4 species of Plasmodium are responsible for malaria অৰ্থাৎ প্লাজমডিয়ামৰ 4টা প্ৰজাতিৰ পৰা মেলেৰিয়া ৰোগ হয়। সেইসমূহ হৈছে প্লাজমডিয়াম ভাইভেক্স, প্লাজমডিয়াম মেলেৰিয়া, প্লাজমডিয়াম অভেলি আৰু প্লাজমডিয়াম ফেলচিপাৰাম। এই বেলেগ বেলেগ প্ৰজাতিসমূহৰ পৰা বেলেগ বেলেগ ধৰণৰ মেলেৰিয়া ৰোগ হোৱা দেখা যায়। দৰে প্লাজমডিয়াম ভাইভেক্সৰ পৰা বেনাইন টাৰ্চিয়ান মেলেৰিয়া হয়। ই হ'লে 48 ঘণ্টাৰ মূৰে মূৰে জ্বৰ উঠে। প্লাজমডিয়াম মেলেৰিয়াৰ পৰা কোৱাৰেণ্টাইন মেলেৰিয়া হয়। ই হ'লে 72 ঘণ্টাৰ মূৰে মূৰে জ্বৰ উঠে। প্লাজমডিয়াম অভেলিৰ পৰা মাইল্ড মেলেৰিয়া হয়। ই হ'লেও 48 ঘণ্টাৰ মূৰে মূৰে জ্বৰ উঠে। আৰু প্লাজমডিয়াম ফেলচিপাৰামৰ পৰা মালিগনেণ্ট টাৰ্চিয়ান মেলেৰিয়া হয়। ই হ'লে 48 ঘণ্টাৰ মূৰে মূৰে জ্বৰ উঠে, কিন্তু ই অতি বিপদজনক। ই হ'লে মানুহ মৃত্যুমুখত পৰিব পাৰে। এতিয়া যদি আমি চিমটমছ অফ মেলেৰিয়া ৰোগৰ লক্ষণ চাওঁ, তাৰ ভিতৰত পৰিব হেডেক, মূৰৰ বিষ, ফিভাৰ, জ্বৰ, মাস্কুলাৰ ফেটিগ এণ্ড পেইন, পেশীৰ অৱসাদ আৰু বিষ, বেক পেইন, পিঠিৰ বিষ, স্ৱেটিং, ঘাম ওলাই থকা, ড্ৰাই কফ, শুকান কাহ, এনলাৰ্জমেণ্ট অফ স্প্লিন মানে প্লিহাৰ আকাৰ বৃদ্ধি, নাউচিয়া মানে গা বেয়া লাগি থকা, দুৰ্বল লাগি থকা, ভমিটিং, বমি ভাৱ আদি পৰে। ইয়াৰ পাছতে আহিলে লাইফ চাইকেল অফ প্লাজমডিয়াম ভাইভেক্স। প্লাজমডিয়াম ভাইভেক্সৰ জীৱন চক্ৰ। মেলেৰিয়েল পেৰাচাইট কমপ্লিটছ ইটছ লাইফ চাইকেল ইন 2 hosts মানে মেলেৰিয়াৰ পেৰাচাইট প্লাজমডিয়ামে ইহঁতৰ জীৱন চক্ৰ দুটা পোষক মানে হষ্টৰ গাত কমপ্লিট কৰে। সেইবাবে ইহঁতক ডাইজেনেটিক বুলি কোৱা হয়। ইয়াৰে প্ৰাইমেৰী হষ্ট প্ৰাথমিক পোষকটো হৈছে ফিমেল এন'ফিলিছ মস্কিউটো মানে মাইকী এন'ফিলিছ মহ, আৰু ছেকেণ্ডেৰী হষ্ট অৰ ইণ্টাৰমেডিয়েট হষ্ট মানে অন্তৰ্বৰ্তী পোষক হৈছে হিউমেন বিংছ। Plasmodium completes their asexual cycle or schizogony in human beings and sexual cycle or gametogony in stomach of female Anopheles mosquito মানে প্লাজমডিয়ামে ইহঁতৰ জীৱনৰ asexual cycle or ওজনৰ চক্ৰ মানুহৰ গাত কমপ্লিট কৰে। ইয়াক আমি সিজগনি বুলিও কওঁ। আৰু সেক্সুৱেল চাইকেল বা যৌন চক্ৰ মাইকী এন'ফিলিছ মহৰ পাকস্থলীত সম্পূৰ্ণ কৰে। এই যৌন চক্ৰক আমি গেমেটগনি বুলিও কওঁ। এতিয়া আমি আছেক্সুৱেল লাইফ চাইকেল অৰ সিজগনি ইন মেন মানৱ দেহত সংঘটিত হোৱা প্লাজমডিয়ামৰ ওজন চক্ৰ বা সিজগনি আলোচনা কৰিম। ইয়াৰ ইভেণ্টছবিলাকৰ প্ৰথমতে পৰে প্লাজমডিয়াম এণ্টাৰ্ছ হিউমেন বডি এজ স্প'ৰজয়েড ষ্টেজ থ্ৰু দ্য বাইট অফ ইনফেক্টেড ফিমেল এন'ফিলিছ মস্কিউটো অৰ্থাৎ যেতিয়া আক্ৰান্ত মাইকী এন'ফিলিছ মহ এজনীয়ে এজন সুস্থ ব্যক্তিক কামোৰে, তেতিয়া মহৰ লালটিৰ সৈতে মেলেৰিয়াৰ বীজাণুবোৰ স্প'ৰজয়েড হিচাপে মানুহ এজনৰ গাত সোমাই যায়। After that, sporozoids keep on swimming in the blood circulation for half an hour and then settle down in the liver cell. অৰ্থাৎ ইয়াৰ পাছত স্পৰোজইডবোৰ আধা ঘণ্টামান সময় মানুহৰ তেজৰ সোঁতত ঘূৰি ফুৰে আৰু তাৰ পাছত যকৃত কোষত অৰ্থাৎ লিভাৰ চেলত সোমাই পৰে। এইখিনিতে এটা কথা মন কৰিবা, লিভাৰ চেল যদিও বহুতো কোষেৰে গঠিত, সাধাৰণতে এটা লিভাৰ চেল অৰ্থাৎ যকৃত কোষত এটা স্পৰোজইডহে সোমায়। In third step, the parasite multiplies within liver cells of man through সিজগনি process. These are now called cryptozoid or cryptomerozoid. অৰ্থাৎ যকৃত কোষত সোমোৱাৰ পাছত স্পৰোজইডবিলাক গোলাকৃতিৰ হৈ পৰে আৰু তাহাঁতি ওজনভাৱে বিভাজিত হৈ অসংখ্য ক্ৰিপ্টোজইড বা ক্ৰিপ্টোমেৰজইড সৃষ্টি কৰে। এই স্পৰোজইডৰ পৰা ক্ৰিপ্টোজইড বা ক্ৰিপ্টোমেৰজইড সৃষ্টি হোৱালৈকে ইভেণ্টছবোৰক একেলগে প্ৰি ইৰাথ্ৰ'চাইটিক ফেজ বা দশা বুলি কোৱা হয়। In fourth step, parasites from liver cell attack red blood cells and rupture them.
অৰ্থাৎ যকৃত কোষত ক্ৰিপ্টোমেৰজইড সৃষ্টি হোৱাৰ পাছত ইহঁতে লিভাৰ চেলটো ফালি ওলাই আহে আৰু তাৰে কিছুমানে ব্লাডৰ RBCক এটেক কৰে আৰু কিছুমানে আকৌ নতুন এটা যকৃত কোষক আক্ৰমণ কৰি এক্সো-এৰাইথ'চাইটিক ফেজৰ ষ্টাৰ্ট কৰে। এই ফেজটোত ক্ৰিপ্টোমেৰজইডবিলাক ওজন প্ৰজননৰ দ্বাৰা বিভাজিত হৈ বহুতো মেটাক্ৰিপ্টোজইডৰ সৃষ্টি কৰে আৰু এই মেটাক্ৰিপ্টোজইডবিলাকৰ কিছুমান আকাৰত সৰু হয়, সিহঁতক মাইক্ৰ' বুলি কোৱা হয় আৰু কিছুমান আকাৰত ডাঙৰ হয়, সিহঁতক মেক্ৰ' মেটাক্ৰিপ্টোজইড বুলি কোৱা হয়। ইয়াৰে মাইক্ৰ' মেটাক্ৰিপ্টোজইডবিলাক এৰাইথ'চাইটিক দশা বা ফেজত সোমাই পৰে। Rupture of RBC is associated with release of hemoglobin which cause chill and fever recurring every 3 to 4 days. অৰ্থাৎ আমি যদি ভালদৰে ক'বলৈ যাওঁ তেতিয়াহ'লে হ'ব এই মাইক্ৰ' মেটাক্ৰিপ্টোজইডবোৰে এৰাইথ'চাইটিক ফেজত সোমাই তেজৰ ৰেড ব্লাড চেলক এটেক কৰে আৰু এটেক কৰাৰ পাছতে ইহঁত ৰাউণ্ড শ্বেপ হৈ পৰে আৰু তেতিয়া আমি ইহঁতক ট্ৰফ'জইড বুলি কওঁ। আৰু এই ট্ৰফ'জইডবোৰ লাহে লাহে আকাৰত বৃদ্ধি হ'বলৈ ধৰে আৰু বৃদ্ধি হৈ ই একোটা ৰিং আকৃতি লয় আৰু তেতিয়া আমি তাক চিগনেণ্ট ৰিং ষ্টেজ বুলি কওঁ। আৰু এই চিগনেণ্ট ৰিং ষ্টেজতে মেলেৰিয়াৰ পেৰাচাইটবিলাকে খোৱা বোৱা আৰম্ভ কৰে আৰু ইহঁতি তেজৰ RBC থকা হিমোগ্ল'বিনক খাদ্য হিচাপে ব্যৱহাৰ কৰে। এই হিমোগ্ল'বিনক ইহঁতি গ্ল'বিন আৰু হিমাটিন নামৰ দুটা যৌগলৈ ভাঙি পেলায়। তাৰে গ্ল'বিনক ইহঁতি খাদ্য হিচাপে ব্যৱহাৰ কৰে আৰু হিমাটিনৰ পৰা এবিধ টক্সিন হিম'জইন উৎপন্ন হয়, যি আমাৰ দেহত কঁপনি জ্বৰৰ সৃষ্টি কৰে। গ্ল'বিন প্ৰটিনক খাদ্য হিচাপে গ্ৰহণ কৰাৰ পাছত ট্ৰফ'জইডবিলাক এমিবাৰ নিচিনা হৈ পৰে আৰু তেতিয়া আমি ইহঁতক এমিবইড ট্ৰফ'জইড বুলি কওঁ। এই এমিবইড ট্ৰফ'জইডবোৰে নিউক্লিয়াৰ ডিভিজন অৰ্থাৎ কোষকেন্দ্ৰীয় বিভাজন আৰম্ভ কৰি ইহঁত মাল্টিনিউক্লিয়েটেড অৰ্থাৎ বহু কোষকেন্দ্ৰযুক্ত হৈ পৰে আৰু তেতিয়া আমি ইহঁতক ছিজন বুলি কওঁ। এই ছিজনবোৰে ওজন প্ৰক্ৰিয়াৰে মানুহৰ RBCত বিভাজন হৈ এটা ছিজনটোৰ পৰা 12টাৰ পৰা 24টা মেৰজইড সৃষ্টি কৰে। Further, some merozoids transform into gametocytes. There are of two types, macrogametocytes and microgametocytes. অৰ্থাৎ মেৰজইডবোৰে RBCৰ বেৰ ভাঙি ওলাই অহাৰ পিছত কিছুমানে আকৌ নতুন RBCক এটেক কৰে আৰু কিছুমান ছেক্সুৱেল চাইকেলৰ কাৰণে ৰেডি হৈ গেমেট'চাইটৰ সৃষ্টি কৰে। এই গেমেট'চাইটবোৰৰ কিছুমান আকাৰত ডাঙৰ হয়, ডাঙৰবোৰক আমি মেগা গেমেট'চাইট বুলি কওঁ আৰু কিছুমান আকাৰত সৰু হয়, সৰুবোৰক আমি মাইক্ৰ' গেমেট'চাইট বুলি কওঁ। এতিয়া আমি ছেক্সুৱেল লাইফ চাইকেল অৰ গেমেটগনি ইন ফিমেল এন'ফিলিছ মস্কিউটো অৰ্থাৎ প্লাজমডিয়ামৰ যৌন চক্ৰ বা গেমেটগনি আলোচনা কৰিম। ইয়াৰ ইভেণ্টছবিলাকৰ ফাৰ্ষ্ট ষ্টেপত পৰিব when a female anopheles mosquito bites an infected person, the gametocytes along with other phases enter the mosquito's body and undergo further development. অৰ্থাৎ যেতিয়া এজনী মাইকী এন'ফিলিছ মহে এজন মেলেৰিয়া ৰোগীৰ তেজ খাব তেতিয়া মহটোৰ গাত মেলেৰিয়া পৰজীৱীৰ গেমেট'চাইটৰ সৈতে বাকী ষ্টেজবোৰ মহটোৰ গাত সোমাই পৰিব আৰু গেমেট'চাইটৰ বাহিৰে বাকী ষ্টেজবিলাক মহটোৰ পাকস্থলীত পাচন হৈ যাব। In second step, gametocytes within the stomach of mosquito transform into gametes. The microgametocytes produce male gametes and the megagametocytes produce female gametes or egg. অৰ্থাৎ এই গেমেট'চাইটবিলাক মহৰ পাকস্থলীত বৃদ্ধি আৰু বিকাশ ঘটি গেমেট অৰ্থাৎ জনন কোষৰ গঠন কৰিব। এতিয়া মাইক্ৰ'গেমেট'চাইটবিলাকৰ পৰা পুংজনন কোষৰ সৃষ্টি হ'ব আৰু মেগাগেমেট'চাইটবিলাকৰ পৰা স্ত্ৰী জনন কোষ বা এগৰ সৃষ্টি হ'ব। In third step, male and female gametes fuse to form zygote or ookinete. অৰ্থাৎ পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ পাকস্থলীত মিলন ঘটি যোজন কোষ অৰ্থাৎ জাইগ'টৰ সৃষ্টি কৰিব আৰু ইহঁতক আমি এতিয়া ookinete বুলি ক'ম আৰু এই ookinetবোৰে পাছত পাকস্থলী অৰ্থাৎ ষ্টমাকৰ বেৰ ভেদ কৰি পাকস্থলীৰ বাহিৰত থাকিবলৈ আৰম্ভ কৰে। Now, the ookinete transform into cysted bodies called oocysts. অৰ্থাৎ ookinetবোৰে পাকস্থলীৰ বাহিৰত থাকিবলৈ লওঁতে তাহাঁতৰ চাৰিওফালে এখন চিষ্ট বা খোলাৰ সৃষ্টি কৰি লয় আৰু তেতিয়া আমি তাক oocyst বা স্প'ৰণ্ট বুলি কওঁ।
In last step, the parasite within the cyst multiplies to form many sporozoites. On maturity, they are burst out. The free sporozoites are now ready to undergo asexual phase of life cycle in man. অৰ্থাৎ ওচিষ্টৰ ভিতৰত মেলেৰিয়াৰ পেৰাচাইটবিলাকে ওজন প্ৰক্ৰিয়াৰে বিভাজিত হৈ স্পৰজইটৰ সৃষ্টি কৰে আৰু এই স্পৰজইটবোৰৰ বৃদ্ধি আৰু বিকাশ হোৱাৰ পাছত ওচিষ্টৰ বেৰ ভাঙি ওলাই আহে আৰু মহটোৰ লালটিত ওজন প্ৰজননৰ বাবে সাজু হৈ ৰৈ থাকে। এই অৱস্থাত যদি মহটোৱে এজন সুস্থ মানুহক খায় তেতিয়াহ'লে মেলেৰিয়াৰ পৰজীৱী সুস্থ মানুহজনৰ দেহলৈ বিয়পি পৰিব পাৰে। তোমালোকৰ সুবিধাৰ বাবে মই এটা ফিগাৰ ইনক্লুড কৰি দিছোঁ। এই ফিগাৰটোত তোমালোকে 1I লিখা আছে যে তাৰ পৰা পঢ়িবলৈ আৰম্ভ কৰিবা আৰু এই ফিগাৰটোত যোনবিলাক ষ্টেজ আছে মই আগত বুজাই আহিছোঁ, সেইবাবে মই আৰু নকওঁ আৰু কিতাপতো তোমালোকৰ ইয়াৰ ছবি অঁকা আছে, চালেই বুজি পাবা। এতিয়া আমি মেলেৰিয়াৰ কণ্ট্ৰল অৰ্থাৎ মেলেৰিয়াৰ নিয়ন্ত্ৰণৰ উপায় চাম। এই উপায়সমূহৰ ভিতৰত পৰে কিলিং মস্কিটো বাই ইনচেক্টিচাইডছ। যিহেতু মহ এটা ইনচেক্ট, গতিকে আমি ইনচেক্টিচাইড স্প্ৰে কৰি মহৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। লগতে বায়'লজিকেল কণ্ট্ৰল হিচাপে আমি ৱাটাৰ বডিবিলাকত গাম্বুচিয়া ফিছ বা লেভিষ্টিছ এড কৰিব পাৰোঁ। ই হৈছে এটা এক্সটিক ফিছ আৰু ই মহক পানীত থাকোঁতেই খাই মহৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰে। আজিলৈ ইমানতে সামৰিছোঁ, ধন্যবাদ। এই ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা আৰু বন্ধুবিলাকৰ লগত শ্বেয়াৰ কৰিবা আৰু লগতে ছাবস্ক্ৰাইব বুটানটো টিপি বেল আইকনটো দবাই